মোৰ কৌশিকলৈ ইউটিউব চেনেল সকলোকে স্বাগত নতুন আমি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ এটা কথা ক'লোঁ মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ তো সেইবাবে মোক বহুত চৰি এণ্ড ৰিয়েলি চৰি তো বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ মই ঘৰৰ পঢ়িব নাছিলোঁ তো আৰু কলেজ আছিল তো এনেকৈ ভিডিঅ' দিব পৰা নাছিলোঁ তো এতিয়াৰ পৰা কণ্টিনিউ দিম বুলি ভাবিছোঁ ভিডিঅ'টো চেষ্টা কৰিম দিবলৈ তো আজি ভাবিছোঁ মানে নলবাৰীৰ ৰাসখন চাবলৈ যাওঁ মানে ফেমিলিৰ লগত তো ক'ত কেনেদৰে ক'ত কি হৈছে তো অলপ দৃশ্যত দেখাবলৈ চেষ্টা কৰিম তো ফেমিলিৰ লগত যাম তো এনেকৈ মানে ভিডিঅ' কৰা নহ'ব তো যিটো মানে ক্লিপ ল'ম মানে অলপ চলপ ক্লিপ ল'ম সেইবিলাক মানে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম তেন্তে গাইজ ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলত যদি আপোনালোকে নতুন আহিছে ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আপোনালোকে বহুতে মানে নকৰে মানে ছাবস্ক্ৰাইবটো মানে কিয় বাকে নকৰে মই নাজানো গাইজটো আমাকো অলপ চলপ ছাপৰ্ট কৰিব তো আপোনালোকে ছাপৰ্ট নকৰিলে আমি কেনেদৰে মানে ভিডিঅ' দিবলৈ উৎসাহ নাপাম মানে যদি ভাল মানে ভিউজ বা ছাবস্ক্ৰাইব বা যদি অলপমান হৈ যায় তো ভাল লাগে এটা কিবা এটা ভিডিঅ' দি মানে তো সেয়াই আৰু গাইজ তো ব'লক ডাইৰেক্ট লগ পাই আছোঁ আমি ৰাস পূজাত নাই কি গাইজ মানে আমি নলবাৰীৰ পৰা চাব পাৰে তো গাইজ নলবাৰী আমি ইয়াতে গাড়ী থৈ দিলোঁ আমাৰ তো ইয়াৰ পৰা আমি আহিছোঁ চাব পাৰে নলবাৰী কালচাৰেল তো আপোনালোকে বহুতো মই দেখা পাইছিলোঁ ফটো মোবাইল তো আজি ৰিয়েলত দেখা পালোঁ চাব পাৰে এইবিলাক দিনে পৰে আহিছোঁ তো সেইবোৰ ইমান মানে লাইটবিলাক মানে স্পষ্টকৈ দেখা নাই তো ৰাতি হ'লে ইয়াৰ কিছু দৃশ্য দেখাম তো আপোনালোকে ভিডিঅ'টো সকলো চাই থাকিব যাই আছোঁ মানে ইয়াৰ পৰা গণেশ মন্দিৰৰ পৰা বহুত মানে খোজ কাঢ়িব লাগে তো বহুত মানে গাড়ী পিনি ভিতৰলৈ নিবা নিদিয়ে তো সেইবাবে বহুত দূৰ খোজ কাঢ়িব লাগে তো আপোনালোকে ভিডিঅ'টো সকলো চাই থাকিব আৰু ক'ত কেনেদৰে ক'ত হৈছে তো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো সকলো চাই থাকিব গাইজ তো নলবাৰীৰ ৰাসত আপোনালোকে আহিলে মানে বহুতখনে সৰু গেট দেখিবলৈ পাব মানে মোৰ পিছতে এইবিলাক গেট দেখি গেট তো যাই আছোঁ আমি মানে ভিডিঅ'টো সকলো চাই থাকিব আৰু ইপিনে সিদিনে হেমা মালিনী আহিছিল তো 14 তাৰিখে হেমা মালিনী আহিছিল তো এইবিলাক ফটো উঠিব পাৰি ইয়াতে মানে এইটো এটা মূৰ্তি বনাই থৈ দিছে এইটো মূৰ্তি আপোনালোকে চাব পাৰে এইটো মানে লাইটবিলাক দি থৈছে লাইটবিলাকতো কম খৰচ জানাই গাইজ বহুত ডাঙৰ বাজেটৰ আইটেম লৈছে মানে তো যাই আছোঁ মানে ধমধমা বাছ ষ্টেণ্ডত মানে মীনা বাজাৰ এইবিলাক ড্ৰেছ মীনা বাজাৰ লাষ্টত চাম আমি তো একদম গোটেই ঘূৰিম বুলি আহিছোঁ তো আপোনালোকে চাই ভিডিঅ'টো সিদিনা যেতিয়া হেমা মালিনী আহিছিল তো ৱেলকাম কৰিছিল আপোনালোকে চাব পাৰে এইটো পষ্টাৰত ৱেলকাম দিয়া আছে তো যাই আছোঁ গাইজ তো এইপিনেও এটা ফটো উঠিব পাৰে এটা মূৰ্তি দি থৈ দিছে ইয়াতে চাব পাৰে তোৰ নামটো কি মই ভগৱান কিবা নাম আছিল মই পাহৰি গৈছোঁ গাইজ তো যাই আছোঁ চাব পাৰে এই ফটো উঠি আছে তো যাম বাঁহৰ বেটেৰে মানে কিবা বনাই থৈ দিছে ইয়াতে মানে আৰু এটা শ্ব' এটা মানে তো ইয়াতে মানে চেল্ফি উঠিব পাৰে তো ভিতৰত কি আছে তো নাজানো তো ভিতৰত নাচাওঁ মানে ইয়াতে কিবা কেন্দ্ৰ হ'ব পাৰে তো কিহৰ বা কেন্দ্ৰটো বাঁহৰ বেটেৰে বনাইছে তো যাই আছোঁ তো ভিডিঅ' দেখিবলৈ চাই থাকিব এইবিলাক পষ্টাৰ লগাই থৈ দিছে সেইদিনা হেমা মালিনী আহিছিল তো সেইবাবে নলবাৰী আদৰ দিছোঁ তো মানুহ চাওক গাইছে মানে দিন দুপৰতে ইমান মানুহ তো আৰু ৰাতি হ'বলৈ বাকী আছেই তো ইমান মানুহ গাইছে চাব পাৰে যাই আছোঁ তো এইবিলাক খেলা বস্তু কিবা কিবি ইত্যাদি বিভিন্ন ধৰণৰ বস্তু চাইডে আছে তো আৰু ৰাতি হ'বই আৰু গাইজ তো ৰাতিৰো দৃশ্য দেখাম মানে ৰাতি কেনেকুৱা হয় ক'ত কি হয় তো চাই থাকক ভিডিঅ'টো আগলৈ চাই থাকক পূজাত আহিলে মানে গাছ এইবিলাক মানে বেছি দৃষ্টি আকৰ্ষণ কৰি এইবিলাক কিবা এটা ভাল লাগি যায় মানে এয়া যাই আছোঁ বস্তু খেলা বস্তু কিবা কিবি মাস্ক চাস্ক যাই আছোঁ ইপিনে দি যাব লাগে আৰু সিপিনে ঘূৰিব লাগে তো আমি ইপিনে যাম এতিয়া মন্দিৰৰ পিনে যাম হৰি মন্দিৰৰ পিনে যাম তো সৰু চাই ভিডিঅ'টো এইবিলাক মূৰ্তি ইয়াতে ভিতৰত কিবা আছে তো চাই থাকক গাইজ যাই আছোঁ মানে গাইজ মোৰ মুখখনকেও বেছিভাগ দেখা নাই মানে বহুত মানুহতো এইপিনে মোবাইলটো বেক কেমেৰা ল'লে মানে ঠিক
মানে পিছ মিনিটে মানে ঠেল দিলে তো মোবাইলটো তলত পৰি যায় মোৰ এনেকুৱা হৈছিল তো এইবাবে মই ডাইৰেক্ট বেক কেমেৰা দি ভিডিঅ' বনাইছোঁ তো আপুনি ভিডিঅ' বেয়া চাই নাপাব আপোনালোকে ভিডিঅ' হ'ব পাৰে ভিডিঅ'টো যাদু এইবিলাক যাদু চবৰে NHৰ যাদু আপোনাক NHৰ যাদু প্ৰদৰ্শন আপুনি চাব পাৰে 50 টকা 60 টকা টিকেট তো যাই আছোঁ গাইছ মানুহ চাওক নাই কি কম মানে এয়া যাই আছোঁ হেঁচা ঠেলা গাইছ বহুত মানুহ হেঁচা ঠেলা তো এইবাবে ভালকৈ ভিডিঅ' বনাব পাৰে মানে বহুত মানুহ হৈছে গাইছ তো দিনতেই মানুহ আহিছে তো আৰু ৰাতি হ'লেতো কিমান মানুহ গৈছে আপুনি তো চাওক গাইছ যাই আছোঁ আমি ইপিনে তো য'ত হৰি মন্দিৰ আছে তো হৰি মন্দিৰত যাম মানে মূৰ্তিবিলাকত মানে চাম তাতে চাওক ভিডিঅ'টো একলগ চাই থাকিব যাই আছোঁ আমি যত ঘাই মানে গাইছে এইখন অভাৰ ব্ৰিজৰ কাৰণে হৈছে এইটো অভাৰ ব্ৰিজখন মানে কমপ্লিট হোৱা নাই তো সেইকাৰণে জাম লাগি যায় তো যেতিয়া মানে নেক্সট যেতিয়া ৰাস পূজা হ'ব তো এইটো অভাৰ ব্ৰিজ যেতিয়া কমপ্লিট হ'ব তেতিয়া মানে আৰু টেনশ্যন নাই মানে আৰু মানে ভিৰটো কমি যাব তো যিটো মানে অভাৰ ব্ৰিজটো কমপ্লিট হোৱা নাই তো সেইকাৰণে বহুত মানুহ হ'ব কমপ্লিট তো ভাল লাগিব তো সেইকাৰণে মানুহ যাওক এইটো অভাৰ ব্ৰিজখন ইয়াৰ তলত মানে ৰেল লাইনটো মানে আৰু গাইছ ৰেল লাইনটো যদি পৰি যায় ইমান এয়া যাই আছোঁ গাইছ চাৰে পিনে আমাৰ ক্ৰছ কৰিম কবাই নালাগে ইমান চিয়াৰ কৃষ্ণৰ বৃন্দাবনখন চাওক গাইছ কি ধুনীয়া আকৰ্ষণ কৰিছে ক'বলৈ ভাষাই নাই মানে কি ধুনীয়া লাগিছে আপুনি ভিডিঅ' চাই থকা বেগলৈ গোটেই মূৰ্তি দেখাব নোৱাৰিলোঁ এইখন মানে দৃষ্টি আকৰ্ষণ কৰিছে তো এইখন ধুনীয়া লাগিছে তো ৰাসলীলা তো এইখিনিয়ে তো গাইছ চাওক এইটো কি ধুনীয়া ষ্টেজ তো ইয়াতে হেমাই পৰীক্ষা গ্ৰন্থমেলা শুনিম অসম গ্ৰন্থমেলা নলবাৰী ইয়াতে আগতে মানে মীনা বজাৰ কিবা কিবি হোৱা আছিল তো এইবাৰ মানে কিতাপৰ দোকান দি দিছে ইয়াতে তো যাই আছোঁ মানে এইবিলাক শৰাই ইয়াৰ পৰাতো চেল্ফি উঠিব পাৰে ফটো উঠিব পাৰে এইবিলাক মূৰ্তি এইবিলাক ধুনীয়া ধুনীয়া মূৰ্তি তো এইটোৱে হ'ল হৰি মন্দিৰৰ কাষত ধুনীয়া ষ্টেপ চাওক গাইছ প্লাষ্টিকেৰে কি কৰিব পাৰে তো সেইটো দেখাইছে মানে প্লাষ্টিক কেনেকৈ এইবিলাক মানে স্বাস্থ্যকেন্দ্ৰ চাওক স্বাস্থ্যকেন্দ্ৰ এইবিলাক লটাৰী টিকেট 50 টকা 50 টকা এইবিলাক চকুন দৰ্শন কেনেকুৱা কি কৰিব পাৰে জিলা স্বাস্থ্য সমিতি তো গাইছ ৰাতি হ'ল তো চাওকচোন মানে হৰি মন্দিৰৰ কাষত কিমান মানুহ জাম লাগিছে চাওক আৰু ইপিনে মানে এইটো দেখিছে গাইছ এইটো নাৰিকলত কি ধুনীয়া এটা বান্দৰ দি থৈ দিছে তাতে তো এইবিলাকে দৃষ্টি মনোমোহা কৰিছে আপুনি ভিডিঅ'সকলে চাই থাকিব বহুত চলো বাকী আছে তো মানে গাইছ নলবাৰী মানে আৰু কি আৰু বাপৰে বাপ মানুহ গাইছ কি ক'ম আৰু আপুনি ভিডিঅ'টো কৈছে মানে গাইছ কি হয় মানে মোৰ মাতটো মানে স্পষ্ট অহা নাই একো জানে নাই বহুত মিউজিক সেইকাৰণে আহিব পৰা নাই গাইছ ভুল নুবুজিব যাই আছোঁ আমি এতিয়া মেলা খেলা নাত ৰখেৰে জীপাল নিশা ৰং বিৰঙৰ মেলা খেলা নাত ৰখেৰে জীপাল নিশা ৰাখো চবৰ চন্দে চন্দে আজি পুৰ হয় খবৰ ৰাতি হৰি মন্দিৰটো কেনেকুৱা লাগে চাওক গাইছ মানে ৰাতি হৰি মন্দিৰ যাই আছোঁ এতিয়া চৰি গাইছ
মানে হৰি মন্দিৰ তো এইবিলাক মানে ধুনীয়া লাইট দি থৈ দিছে মানে চবপিনে মন্দিৰ আছে তো সেইফালে মন্দিৰ দি থৈ দিছে তো এইটো চাইডত থিয়েটাৰ আছে তো এই হেঙুল থিয়েটাৰৰ ইপিনে পেণ্ডেল আছে তো আপোনালোকে যদি থিয়েটাৰ চাম বুলি ভাবি আছে ইপিনে আহিব হেঙুল থিয়েটাৰ তো হেঙুল থিয়েটাৰ মই নাচাওঁ মানে এনেই আহিছোঁ তো গাইজ চাই থাকক ইপিনে চাইডত মানে কাপোৰ চাপোৰ শিপিনী এইবিলাক আছে তো চাই থাকক এইবিলাক শিপিনীৰ কাপোৰ এইবিলাক দোকানী এইবিলাক আমি যাই আছোঁ গাইজ তো এতিয়া আমি তাৰ পৰা অলি এইবিলাক মানে আহিছোঁ মানে মীনা বজাৰৰ এতিয়া আহি পালোঁ মীনা বজাৰত মানে বহুতৰে মোবাইলত চাই আছিলোঁ মানে চেৰকিবিলাক তো আজি নিশ্চয় দেখা পালোঁ তো মানে কি চিকিৎসা কৰি চাবি পিন্ধি দি আৰু কি ক'ম মানে আৰু তো এই মোৰ লগ দুটা মানে উঠিবলৈ গৈছে চেৰকিত তো গাইছ মই নুঠোঁ মানে মোৰ ভয়টো বেছি তো সেইকাৰণে মই নুঠোঁ তো মই বাইক ঘৰে চাম গাইছ লাহে ধীৰেকৈ তেওঁলোকে উঠি লওক মানে মোৰ ভয়টো বেছি এইবিলাকত মই উঠিব নোৱাৰোঁ গাইছ তো যাই আছোঁ গাইছ তো চাওক ভিডিঅ'টো সকলোৱে চাই থাকক বাইক ঘূৰাৰ ওপৰত উঠি কেনে গাইছ মই চাই আছোঁ চাৰ্কিটবিলাকত কেনেকৈ উঠে তো এইবিলাক চাওঁ বাইক ঘূৰা তো এইবিলাক তো বাইক ঘূৰা চাওঁ এতিয়া এনজয় কৰোঁ বাইকখন কেনেকৈ ঘূৰে তেনেকৈ যাব যাতে কৰি যাব গম পাব কেনেদৰে বাইক ঘূৰাটো ষ্টাৰ্ট হৈ গ'ল তো গাইছ এনেকুৱা মটকা কোৱা গাইছ তো বাইক ঘূৰা চাই আছোঁ মানে এইবিলাক যে ঘূৰাই মানে গাইছ কেনেকৈ বা ঘূৰাই মানে ইমান নলবাৰীৰ ৰাস পূজা চাই ঘৰত আহি পাইছিলোঁ তো ঘৰত আহি মানে ভিডিঅ'টো অফ কৰিব পাহৰি গৈছোঁ তো ডাইৰেক্ট বাগাৰে দি দিলোঁ তো গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব মানে বহুত দিন ভিডিঅ' দিব পৰা নাই ভিডিঅ'টোৰ পিছত আকৌ দিন ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ লৈছোঁ ভিডিঅ' দিম বুলি বহুত দিন দিব পৰা নাছিলোঁ এতিয়া পৰা কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম তেতিয়া লগ পাম এটা নতুন ভিডিঅ' নতুন জেগাৰ লগত এণ্ড টিল এটা বাই বাই এণ্ড লাভ ইউ টু অল আৰু ভিডিঅ'টো সকলোৱে চাবৰ বাবে অশেষ ধন্যবাদ গাইছ